আজি মাহঁতৰ ঘৰত ধান ৰুইছে মোক ভাত বনাবলৈ কৈ থৈ গ'ল কিন্তু নিদিলে দদাই আৰু পেহাদেউহঁত আহিল এয়া চব্জি কাটি আছে এজনী আইতাই কিবা কিবি কৰি আছে এইফালে ভাতো বহাই দিলে ছোৱালীজনী শুৱাই থৈছিলোঁ উঠি গ'ল এতিয়া তাৰ পাছতে এয়া দদাই লোকেল কুকুৰা কাটি আছে আৰু এয়া নিৰামিষ বনাইছে মটৰ বাঁহগাজ আৰু ৰঙালাও এইখিনি মাটিমাহডাল হয় আইতাই বনাইছে আমাৰ আইতাই মাটিমাহডাল বহুত ধুনীয়া বনায় আৰু এয়া গাহৰি মাংস আৰু পানী কোমোৰা আলু বনাবৰ কাৰণে ৰেডি কৰি থৈছে আৰু এয়া গ্লাছত মছলা ঘুলি লৈছে এইখিনি হৈছে লোকেল মুৰ্গী আৰু সৰু আলু এয়া সকলোবোৰ ৰেডি হৈ গ'ল দদাই পেহাদেউহঁতি বনালে গাঁৱৰ পৰিৱেশ মই বহুত ভাল পাওঁ সকলোৱে সহায় কৰি দিব আহে আপোনালোকেও ভাল পায়নে কমেণ্ট কৰি জনাবচোন আৰু এইফালে মোৰ কলিজা আধা মানে মা তাৰ পাছত এয়া মতা মানুহবোৰক ইয়াতে ভাত দিছে এইফালে দদাই পুৰা হাঁহি আছে আৰু এইফালে মাইকী মানুহবোৰক দিছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই